আজি ভিডিওটোত আপোনালোকক মই কেইটামান ইংৰাজী এলফাবেটৰ বিষয়ে জনাই যাম যিকেইটা এলফাবেটেৰে যদি আপোনাৰ নাম কেনেবাকৈ ষ্টাৰ্ট হৈছে প্ৰথম আখৰটো যদি আপোনাৰ সেই আখৰটোৱে হয় ইংৰাজী বৰ্ণমালাৰ তেনেহলে বহুত বেছি আপুনি ভাগ্যৱান বুলি ক'ব লাগিব আপোনাক বহুত বেছি আসলতে ভাগ্যই লগ দিয়ে আপুনি জীৱনত আসলতে বহুত বেছি গ্ৰো কৰিব পাৰিব আপুনি জীৱনত বহুত সোনকালে আসলতে সফলতা লাভ কৰে আৰু তেনেকৈ আসলতে আজি মই কেইটামান এলফাবেটৰ বিষয়ে আপোনালোক সকলোকে মই জনাই যাব বিচাৰিম কিন্তু তাৰ আগতে সৰুকে আপোনালোকে কাম কৰিব লাগিব ভিডিওটো এটা লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই ডাইৰেক্টলি আহি যাব বিচাৰিছো আজি ভিডিওটোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ আৰু আপোনাৰ যদি কেনেবাকৈ ইংৰাজী এলফাবেটৰ নাম এ আখৰে ষ্টাৰ্ট হৈছে তেনেহলে বহুত বেছি আপুনি নিজকে ভাগ্যৱান বুলি ভাব কাৰণ এই মানুহবিলাকে বহুত সোনকালে লাইফত কিবা কিবি কৰিব পাৰে বহুত সোনকালে তেওঁলোকে জীৱনত সাকসেস সফলতা লাভ কৰে যিসকলে এ আখৰৰ ব্যক্তিয়ে এই ভিডিওটো চাই আছে তেওঁলোকে যদি সাকসেস পোৱা নাই তেনেহলে মই এইটো ক'ব বিচাৰিম যে কিয় তেওঁলোকে সফলতা পোৱা নাই ইয়াৰ মূল কাৰণটো হৈছে যে আপোনালোকে ভগৱানে আপোনাক যিটো ফিল্ডত কাম কৰিবলৈ এই পৃথিৱীলৈ পঠিয়াইছিল সেই ফিল্ডত হয়তো আপুনি কাম কৰা নাই সেইবাবে আসলতে আপুনি এতিয়াও জীৱনত সাকসেস পোৱা নাই কিন্তু ভাল ডাইৰেকশনত যদি যায় তেনেহলে এই আখৰৰ ব্যক্তিসকলে জীৱনত সাকসেস পাবই পাব বহুত সোনকালে পায় তাৰ পাছতে মই আৰু দুটা এলফাবেটক এড কৰিব বিচাৰিম সেইকেইটা এলফাবেটৰ যদি আপোনাৰ নাম কেনেবাকৈ আৰম্ভ হয় বা ষ্টাৰ্ট হয় তেনেহলে বহুত বেছি ভাগ্যৱান বুলি ভাবক আৰু সেই দুটা এলফাবেট হৈছে এছ আৰু এন হয় এছ আখৰৰ ব্যক্তিসকল হওক বা এন আখৰৰ ব্যক্তিসকল হওক বহুত বেছি আসলতে এইসকল ভাগ্যৱান লোক বুলি ক'ব লাগিব প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে অকমান খেলি মেলি হলেও আসলতে প্ৰেমত অকমান ব্যৰ্থ হলেও কিন্তু বহুত বেছি আসলতে জীৱনত তেওঁলোকে সোনকালে সাকসেস সফলতা লাভ কৰে কিন্তু মূল কথাটো হৈছে যে ভাল এটা ডাইৰেকশনত যোৱাটো বহুত বেছি প্ৰয়োজন যদি ভাল ডাইৰেকশনত আছে আপুনি তেনেহলে অতি সোনকালে সফলতা অতি সোনকালে আপুনি সাকসেস লাভ কৰিব কিন্তু এটা ভাল ডাইৰেকশনত যদি নাযায় তেনেহলে কিন্তু অকমান আপোনাৰ দেৰি লাগিব পাৰে কিন্তু জীৱনত আপুনি একো নকৰাকৈ নাথাকে আপুনি জীৱনত সাকসেস নোপোৱাকৈ নাথাকে আৰু এটোৱে আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও